Hello everyone, welcome back to my YouTube channel. আজি মই যাব ওলাইছো এটা বাৰ্থডে পাৰ্টি এটেন্ড কৰিবৰ বাবে আৰু বাৰ্থডে পাৰ্টিটো আছে মই এজন অফিচৰ কলিগৰ ঘৰত তেখেতৰ ছোৱালীজনীৰ বাৰ্থডে হেহে মই পুৰা ৰেডি হৈ লৈছো মই এজ সিম্পল কটনৰ এজ সালোৱাৰ পিন্ধিছো আৰু সিম্পল এজ ইয়াৰিংছ পিন্ধিছো যেটো বহুত বেছি গৰম হয় তেহে একো বিশেষ ষ্টাইল মাৰা নাই আৰু অফিচৰে কলিগৰ ঘৰ হয় তো হে মই এনেকে ওলাইছো আৰু এতিয়া মই হোষ্টেলৰ পৰা তলত আহিছো যেটো মই 6 মাইলত থাকো আৰু 6 মোৰ হোষ্টেলৰ তলত মানে পুৰা মানে ফাষ্ট ফুডে ভৰি থাকে হে দেখিলে খাওঁ লাগে বাৰ্থডেলে যাম কিন্তু ফুচকা দেখি মানে মই ৰখিব নোৱাৰিলো ভাবিলো 10 টকা ফুচকা খায়ে যাও তো মই দাদাজনক ফুচকা দিব কলো আৰু তেখেতে মোক 10 টকা সাগে 4টাহে দিলে নেকি তাৰ পিছত উদিছে কিমান লাগিব কিন্তু মুখত মই ফুচকাটো থকাৰ বাবে তেখেতক মই মানে এনেকে আঙুলি দেখাই দিছো যে মোক 10 টকাই দিও এনিৱে ফুচকা খালো তাৰ পিছত আহি মই বাৰ্থডে ঘৰ পাই গলোহি আৰু ইয়াত গেষ্ট আহি আছে তেওঁলোকৰ তাৰপিছত আমি বহাৰ পিছত বয়ে আমাক এনেকে কোল্ড ড্ৰিংকস খাব দিলে লগতে কেক খাব দিলে তো হেখিনি খালো আৰু আমি খোৱাৰ পিছত এয়া আমাৰ বাৰ্থডে গাৰ্ল পিহু তো পিহু কাৰণে আমি এজো স্কাৰ্ট আৰু এটা টপ আনিছিলো গৰমত পিন্ধিব পৰা কাৰণে ভিডিওটোত কিন্তু কালাৰটো অলপ লাইট লাগিছে সো তাইকো পিন্ধালো তাৰপিছত আমাৰ সদায় লেট কমাৰ মিছ কংকনা কলিতা তেখেতৰ মানে অফিসত কাম হেখে নহয় সো তেখেতো এতিয়া আহি পালেহি লগতে ৰূপম দাও আহিছে ৰূপম দাক পিছফালে এৰি থৈ আহিলে তেওঁ মানে আমালৰ পৰা লেকচাৰ দিব আহি গ'ল সো তাৰ পাছত আমাক ভাত খাব দিলে আৰু ভাতত আছিলে মাংস মাছ নিৰামিষ সবজি পনীৰ আৰু এটা বেছ আইটেম আছিলে তিলৰ চাটনি খাবলৈ খানাটো বহুত বেছি ভাল আছিলে সো আমি পুৰা একদম দবাকে মানে পুৰা খালো আৰু হা তো বাৰ্থডে পাৰ্টিটো প্ৰায় আমি 9টা বাজি গ'ল খাওঁতে সো যেহেতু মোৰ হোষ্টেলত গেট 9:30 মাৰি দিয়ে হেহে মই লৰিকে আকৌ উভতি আহিছো নহলে মই সোমাব নাপাম হোষ্টেলত তো এতিয়া মই হোষ্টেল গৈ আছো সো নেক্সট মই ভিডিওটো কাইলে ৰাতিপুৱা মৰ্নিং আপোনালোকৰ লগত কন্টিনিউ কৰিম গুড মৰ্নিং কালি যেহেতু ৰাতি অহা মোৰ বহুত দেৰি হৈছিলে সেয়ে আজি ৰাতিপুৱা শুই উঠোঁতে দেৰি হ'ল আজি এটা সানডে তো উঠোঁতে প্ৰায় মোৰ 10টাই বাজিল কাৰণ সানডে দিনা মোৰ ক'তো যাবলগীয়া নাথাকে ক'তো মানে একচুৱেলি অফিচ বন্ধ থাকে সেয়েহে সানডে দিনা অকণমান দেৰিকৈ শুওঁ কাৰণ ৰাতি শুওঁতে ছেটাৰডে অলপ দেৰি হয় তো এতিয়া ৰাতিপুৱা উঠিলোঁ উঠি এতিয়া বাকী কামখিনি কৰোঁ আৰু বাকী ভিডিঅ'টো মই কণ্টিনিউ কৰি যাম ৰাতিপুৱা শুই উঠাৰ পাছতে মই আঁঠুৱাটো আগে খুল ললো ইয়াত মহ বহুত বেছি হয় আঁঠুৱা নলগালে শুব নোৱাৰি তাৰ পাছত ভাবিলো মই বিছনাখন লগালগ ঠিক কৰি লৈ একচুৱেলি এইটো সৰুৰ পৰা অভ্যাস হয় মাহঁতে আমাক মানে বিছনাৰ পৰা উঠাৰ পিছত সদায় বিছনাখন পাৰিবলৈ কয় আৰু যদি বিছনাখন মানে পাৰি নলওঁ নহয় কিবা মানে ভাল নালাগে সেয়ে শুই উঠাৰ পাছতে মানে মুখ ধোৱাৰ আগতেই বিছনাখন পাৰি আগে ঠিক কৰি লওঁ তাৰ পিছত মানে বাকী কামখিনিহে কৰোঁ তো বিছনাখন মই পাৰি পুৰা ঠিক কৰি লওঁ আৰু বিছনাখন দেখি মই আকৌ এবাৰ শুব মন গৈছে কাৰণ সানডে মোৰ বহুত লেজি ফিল হৈ থাকে বাট উঠিলোঁ উঠি মুখ হাত ধুই আহিলোঁ তাৰপিছত আন্টি আমাক সানডে যেহেতু আমাক ব্ৰেকফাষ্টত পুৰি দিয়ে সো তেওঁ মোক পুৰি দিলে লগতে মোৰ অলপ ঘৰত আচাৰ আছিলে বয়ে দি পঠাইছিলে আচাৰ ল'লোঁ আৰু এয়া ঘুগনি দিছিলে কিন্তু মই নিজে ইয়াত পিঁয়াজ আৰু জলকীয়া অলপ এড কৰি লৈছোঁ কাৰণ ঘুগনিত মানে পিঁয়াজ আৰু জলকীয়াটো এনেকৈ দি ল'লে খাবলৈ বহুত মই ভাল পাওঁ আপোনালোকে পিছে কেনেকৈ খাই ভাল পায় মোক প্লিজ জনাব তাৰ পাছত খোৱা শেষ হৈ গ'ল তাৰপিছত পুৰা এয়া কামত লাগি গ'লোঁ যিহেতু মোৰ ৰুমমেট গুচি গ'ল সেয়েহে মানে অলপ ৰুমটো খেলি মেলি হৈ আছিলে সো হে মই ভাবিলোঁ আজি ৰুমটো পুৰা ক্লিন কৰোঁ বুলি তো ধুনীয়াকৈ মই গোটেইখিনি চব ঠিক ঠাক কৰি ল'লোঁ তাৰপিছত মোৰ এয়া টেবুলৰ হালাত পুৰা মানে কচৰা হৈ আছে মানে ইমানে মেচি হৈ আছে নহয় বস্তু বিচাৰি পাবলৈ দিগদাৰ হয় তো ভাবিলোঁ আজি টেবুলখনকো ঠিক কৰি লওঁ বুলি কাৰণ মই বাকী দিনত মোৰ অলপ সময় দিগদাৰ হয় সেয়েহে সানডে দিনটোতে মই বেছিভাগ কৰোঁ তো এতিয়া মই গোটেই টেবুলখন পুৰা ধুনীয়াকৈ ক্লিন কৰি লৈছোঁ আৰু ভাবিছোঁ যিখন মই টেবুল ক্লথ পাৰি থৈছোঁ সেইখনো একচুৱেলি উঠাব লাগিব কাৰণ তাত আচাৰৰ অলপ আজি তেল পৰিলে সো হে মই সেইখনো উঠাই ল'লোঁ বাকী টিফিনটো মই ভৰাই থৈ দিছোঁ কাৰণ এইকেইদিন মোৰ টিফিন নিয়া হোৱাই নাই বাহিৰতে যিহেতু মই খাই আছোঁ তো গোটেইখিনি মই অৰ্গেনাইজ কৰি ল'লোঁ আৰু এইখিনি অৰ্গেনাইজ কৰাৰ পাছত ঘৰটো মই ভালদৰে ঘৰ নহয় চৰি একচুৱেলি ৰুম হয় অকণমানি ৰুম হয় হোষ্টেলৰ বাট ভুলতে ঘৰ বুলি মুখত আহি যায় আৰু কাৰণ ইয়াতে বেছি থকা হয়তো তো ৰুমটো মই ধুনীয়াকৈ সাৰিলোঁ সৰাৰ পিছত অলপ মচিও ল'লোঁ একচুৱেলি ৰুমটোত মোৰ বিশেষ লেতেৰা নহয় কিন্তু বিছনাখন অলপ পুৰণা হবে বহুত ঘুনগুৰি ওলায় সেয়েহে মানে সদায় যদি নমচো নহয় তো বহুত মানে ধূলি হৈ যায় তো ৰুমটো মই ভালদৰে এখন কাপোৰ লৈ পিনে মচি লৈছোঁ পুৰা দেখিছে নহয় পুৰা একদম বহি মচিছোঁ তো ফাইনেলি ৰুম চুম মচাৰ পিছত গা ধুই আহিলোঁ আৰু গা ধুই আহি মই এয়া মুখত এতিয়া অকণমান মইশ্চাৰাইজাৰ লগাইছোঁ আৰু মই মইশ্চাৰাইজাৰটো মামা আৰ্থৰ ভিটামিন চি যিটো হয় সেইটো লগাইছোঁ আৰু সেইটো বহুত ভাল হয় অল টাইপ স্কিনৰ কাৰণেও ভাল আপোনালোকেও ট্ৰাই কৰিব আৰু আপোনালোকে বহুত ভাল ৰিজাল্ট পাব যদি এইটো লগায় মই লাষ্ট 1 year পৰা লগাই আছোঁ আৰু মই ইয়াৰ ৰিজাল্ট বহুত ভাল পাইছোঁ তো এইখিনি কৰিলোঁ কৰাৰ পিছত এয়া বিয়া হোৱাৰ
চিন সেন্দুৰ লগাই মেলি আজৰি হৈ লৈছোঁ হোষ্টেলত থাকিলেওতো লগাওঁৱেই কিন্তু ফুটটো লগোৱা নাযায় বাৰু যিহেতু মই কুৰ্তা কিবা কিবি পিন্ধোঁ সেই ফুটটো অলপ স্কিপ কৰোঁ আৰু অলপ চলপ তাৰপিছত চুলিখিনি আজি নুধুলোঁ কাৰণ মই লাষ্ট ফ্ৰাইডে চুলি ধুইছিলোঁ সেয়ে আজি ছানডে যদিও চুলিটো নুধুলোঁ বাট অলপ তিতি আছিলে সেয়ে অলপ শুকুৱাই ল'লোঁ সেয়া দেখিছে নহয় মোৰ এতিয়া মানে কাম মানে ছানডে দিনটোত শেষেই নহয় এতিয়া এই গোটেই কাপোৰখিনি মানে জাপিব আছে কাৰণ বহুত কাপোৰখিনি মেচি হৈ আছিলে চ' ভাবিলোঁ এইখিনিকো ভালকৈ অৰ্গেনাইজ কৰি লওঁ চ' মই এতিয়া পূৰা কাপোৰবোৰ মানে এইখিনি মানে ওৱান বাই ওৱান ভালকৈ ছেপাৰেট কৰি জাপিছোঁ আৰু আপোনালোকে লক্ষ্য কৰিব চাগে কিছুমান কাপোৰ মই এনেকৈ পলিথিন বেগত ভৰাই থওঁ আচলতে এইখিনি কাপোৰ মই ৰেগুলাৰ পিন্ধা নহয় যদি মই ক'ৰবাত যাওঁ মানে বাহিৰত ক'ৰবাত ফুৰিবলৈ যাওঁ তেনেকৈহে ইউজ কৰোঁ সেয়েহে মই এনেকুৱা কিছুমান কাপোৰবিলাক মানে এনেকৈ পলিথিন বেগত ভৰাই থৈ দিওঁ কাৰণ হোষ্টেলত কি হয় ৰাখিবলৈ কোনো মোৰ ওচৰত ৱাৰ্ড্ৰপ নাই যে এনেকৈ বেগতে থোৱা হয় তো এনেকৈ ৰাখি থ'লে কাপোৰখিনি মানে অলপ ভাল হৈ থাকে বুলি মই ভাবোঁ আৰু পাৰ্চনেলি চ' মই এনেকৈ কাপোৰবিলাক ৰাখি থওঁ আৰু বগা কাপোৰবিলাকো মই পাৰিলে ছেপাৰেটকৈ ৰাখোঁ আৰু যিখিনি নৰ্মেলি মানে মই সদায় ইউজ কৰোঁ সেইখিনি এটা মানে অ'পেন বেগত জাষ্ট এনেই ৰাখি থৈ দিওঁ আৰু বাকী যিখিনি মোৰ মানে ইনাৰৱেৰ কিবা থাকে এনেকৈ এটা মই পলিথিনত সকলোখিনি ভৰাই ক্লিন কৰি ৰাখি থৈ দিওঁ আবেলি এতিয়া 2:30 বাজিলে চ' আমাৰ দুপৰীয়া লাঞ্চটো আজি লাঞ্চত আছিলে এয়া সৰু সৰু চয়াবিন এনেকৈ শুকানকৈ ভাজি দিছিলে তাৰপিছত এয়া আণ্টি এটা মোক অমলেট বনাই দিলে আৰু কেইটামান বুট আছিলে তিয়াই থোৱা সেই বুটকেইটাও লগত লৈ লৈছোঁ কাৰণ ভাতৰ লগত এনেকৈ মই কেঁচা বুট খাই ভাল পাওঁ আৰু হোষ্টেলততো এইটো পূৰা ফেভৰেট হয় দাল আছিলে বাট দাল নল'লোঁ মই দুপৰীয়া বনাই থৈ ঘুগুনি আছিলে মই ঘুগুনিকে ল'লোঁ চ' যিহেতু মই দাল খাই বেয়া পাওঁ ত' এতিয়া মই লাঞ্চটো কৰি লওঁ আবেলি মই অলপ ওলাই আহিলোঁ মই আজি শ্ৰীলেডাৰ্ছত আহিছোঁ শ্ৰীলেডাৰ্ছখন আপোনাৰ পল্টন বজাৰত আছে গুৱাহাটী পল্টন বজাৰ মোৰ মানে একচুৱেলি অলপ জোতা চেণ্ডেল অলপ কমি গৈছে মানে আৰু আগতে কিনা আছিলে বহুত দিন হ'ল মই কিনাই নাছিলোঁ সেয়েহে সদায় যিহেতু অফিচলৈ যোৱা হয় বাট ক'ৰবাত যোৱা হয় তো ৰেগুলাৰ পিন্ধিলে চেণ্ডেলবিলাক বেয়া হৈ যায় সেয়েহে মই শ্ৰীলেডাৰ্ছত আহিলোঁ আৰু ইয়াত আহি মই কেইযোৰমান চেণ্ডেল কিনিলোঁ আৰু আপোনালোকে শ্ৰীলেডাৰ্ছত আহিলে বহুত ধুনীয়া ধুনীয়া কালেকশ্যন পাব কম দামত পাব আৰু এইটো আপোনাৰ কলকাতা বেষ্ট কোম্পানী হয় কম দামত তেওঁলোকে ভাল কোৱালিটি প্ৰভাইড কৰি আছে আৰু এয়া মই শ্বপিং কৰিলোঁ শ্বপিং কৰি তাৰপিছত মই ইয়াৰ পৰা ওলাই গ'লোঁ বেছি টাইম নালাগিলে মোৰ ইয়াত কিনোতে যিহেতু মই বেছি মানে চুজ কৰা নাই আৰু যিকেইযোৰ ভাল লাগিছে পটপট ল'লোঁ তাৰপিছত নেক্সট আহিলোঁ মই আপোনাৰ চান্দমাৰিত কিবা এটা খাম বুলি ভাবিলোঁ যিহেতু ছানডে হয় ছানডে আৰু মানে ফাষ্ট ফুড নাখালে আৰু হ'ব জানো সেয়ে ছানডে ওলাই আহিলোঁ আৰু ইয়াত বহুত কেইখন বেছি ৰেষ্টুৰেণ্ট মানে আছে ৰেষ্টুৰেণ্ট বা কেফে সকলোখিনি আছে আৰু অপজিটত আপোনাৰ এয়া আকাশবাণী যিটো ৰেডিঅ' হয় সেয়া আছে তো আপোনালোকে যদি চান্দমাৰিত আহে বহুত বেছি অপশ্যন পাই যাব থুকা আছে উইংছ আছে তাৰপাছত এইফালে আছে ছ'ডা কিং বুলি এখনো আছে ইয়াতে আৰু আছে আপোনাৰ ইয়াত এখন কি বুলি কয় আপোনাৰ ষ্ট্ৰীট জা এখন তেওঁলোকে ৰেষ্টুৰেণ্ট টাইপে খুলি লৈছে বাছখন একচুৱেলি স্কিপ কৰি দিছে কিন্তু ইয়াত সকলোখিনিতে মই আগতে খাইছিলোঁ সেয়ে ভাবিলোঁ আজি বেলেগ এখনত যাওঁ বুলি তো মই দেখা পাইছিলোঁ ইয়াত গ্লাছ অনিয়ন বুলি এখন কেফে চ' মই তাত এতিয়া গৈ আছোঁ আৰু দেখিছোঁ ইয়াত কম্বো 99 আৰু য'ত মই সস্তা হয় চিপেষ্ট হয় মানে বাট খাবলৈও ভাল হয় তেনেকুৱা ৰেষ্টুৰেণ্টবিলাক মই বেছি মানে চাৰ্চ কৰি থাকোঁ গুগলত বা ইনষ্টাগ্ৰামতো আজিকালি বহুতো ৰিলচ দি থাকে তো তেওঁলোককো ফ'ল' কৰি মই এই গ্লাছ অনিয়ন কেফেখনত গৈ পালোঁগৈ আৰু ইয়াৰ ইণ্টেৰিয়ৰটো মোৰ বহুত বেছি ভাল লাগিলে পূৰা মানে গ্লাছৰে হয় বহুত বেছি ডাঙৰ নহয় সৰু হয় বেছি মানে অকণমান কনজাষ্টেডো হয় বাৰু কিন্তু বহুত তেওঁলোকে ক্লিনকৈ ৰাখিছে মানে এটা ওপৰৰ পাৰ্টত আছে এটা তলৰ পাৰ্টত আছে তো মই ফাৰ্ষ্ট অৰ্ডাৰ কৰিছিলোঁ এটা ব্লুবেৰী এটা ড্ৰিংকছ খাবলৈ বহুত ভাল আছিলে আৰু তেওঁলোকৰ প্ৰেজেণ্টেশ্যনটো বহুত ধুনীয়াকৈ দিছিলে আৰু প্ৰাইচ আই থিংক 85 মান আছিলে বেছি নহয় তো আপোনালোকে ইয়াত আহিলে আৰু বেলেগো পাই যাব তো নেক্সট মই অৰ্ডাৰ কৰিছিলোঁ এটা কম্বো প্লেট য'ত আছিলে আপোনাৰ চাওমিন আছিলে চিলি চিকেন আছিলে আৰু ফ্ৰাইড ম'ম' আছিলে আৰু খাবলৈও বহুত কিন্তু ভাল আছিলে বিশেষকৈ ম'ম'টো বহুত জুচি আছিলে টেষ্টি হয় আৰু চাওমিনটো কিন্তু বহুত ড্ৰাই হয় তেওঁলোকে একচুৱেলি ড্ৰাই এইটো কাৰণে বনাইছে কাৰণ চিলি চিকেনৰ যিটো গ্ৰেভি তাৰ লগত মানে আমি মিক্স কৰি যদি খাওঁ মানে ভাল লাগে আৰু প্ৰাইচটো আপোনাৰ সেই 99 হয় 99 নহয় 109 হয় 99ত আপুনি ভেজটো পাব চ' আমি 109টো অৰ্ডাৰ কৰিছিলোঁ যিটো কম্বো প্লেট হয় আৰু এজন মানুহৰ কাৰণেতো পূৰা পাৰফেক্ট হয় এইটো প্লেট তাৰপিছত এইটো খোৱাৰ পিছত আকৌ নেক্সট এটা অৰ্ডাৰ কৰিলোঁ মই ৰেড চিলি চচ এটা পাস্তা আৰু পাস্তাটোৰ দামো আছিলে আপোনাৰ 100 rupees আৰু দাম চাই কোৱান্টিটি তেওঁলোকে ঠিকেই দিছে বুলি মই ভাবোঁ আৰু ইয়াৰ টেষ্টটো খাবলৈও বহুত ভাল আছিলে কিন্তু চাওমিনটো বেছি ভাল আছিলে বাৰু বাট পাস্তাটো
খাব পাৰি, ভালেই হয়, বেয়া নহয়। কিন্তু তেওঁলোকৰ যিখিনি মানে বিভাৰেজত যিখিনি মানে ড্ৰিংকছ আছে সেইখিনি পাৰ্চনেলি মই মানে বেছি ভাল পাইছোঁ আৰু প্ৰাইচটো একদম মানে চুইটেবল হয়। তো আপোনালোকে আহিব আৰু বিভাৰেজখিনি মানে যিমান পাৰে ট্ৰাই কৰিব। তাৰপিছত নেক্সট মই ইয়াৰ পৰা ওলাই আহিলোঁ, কেফেৰ পৰা ওলালোঁ আৰু এতিয়া মই ৰুমত গৈ আছোঁ যিহেতু ৰাতি হৈ গ'ল। আৰু ৰুমত গৈ মই আপোনাৰ আজি কি শ্বপিং কৰিলোঁ সকলোখিনি দেখাই আছোঁ। তো মই আজি পূৰা 4যোৰ 2যোৰ 3যোৰ 4যোৰ শ্ৰীলেডাৰ্ছৰ পৰা চেণ্ডেল কিনি আনিছোঁ। তো মই এতিয়া আপোনালোকক আনবক্সিং কৰি দেখাম মই কি কিনি আনিলোঁ। তো আপোনালোকে কেনেকুৱা লাগিছে চাই লওক আৰু কোনযোৰ বেছি ভাল লাগে সেইটো মোক প্লিজ কমেণ্ট কৰি জনাব। তো প্ৰথমে মই শ্ৰীলেডাৰ্ছৰ পৰা এইযোৰ নীলা এযোৰ পামচু টাইপ এযোৰ জোতা কিনিছোঁ। এইযোৰ একচুৱেলি মই অফিচ যাবলৈ বুলি কিনিছোঁ, কাৰণ এনেকুৱা জোতাবিলাক পিন্ধিবলৈ বহুত কমফৰ্ট হয়। আৰু এইযোৰ একচুৱেলি মই আগতেও পিন্ধিছিলোঁ, কিন্তু মোৰ এক্সিডেণ্টত জোতাযোৰ ফাটি থাকিলে, সেয়েহে বহুত বেয়া লাগিছিলে। চ' আকৌ এযোৰ কিনি আনিলোঁ আৰু দামটো বেছি নহয়। এইযোৰৰ দাম হৈছে আপোনাৰ 350 টকা। একচুৱেলি শ্ৰীলেডাৰ্ছৰ কোৱালিটিটো বহুত ভাল হয় আৰু প্ৰাইচটো বহুত কম হয়। তো আপোনালোকে কিনিব পাৰে ইয়াৰ পৰা গৈ, সেইটো কাৰণ এইটো কেলকাতা বেছ কোম্পানী, মই আগতেও কৈছোঁ। আৰু নেক্সট আপোনাৰ আনিছোঁ মই এইযোৰ চেপ্পল। কেতিয়াবা ফ্ৰক চক পিন্ধা হয়তো তেতিয়া পিন্ধিবলৈ, যিটো য়েল্ল' এনেকৈ হোৱাইট কম্বিনেশ্যনত আছে, যিটো পূৰা ফ্লেট হয়। আৰু এইযোৰ হৈছে আপোনাৰ দামটো 260 ৰুপিজ। 260 ৰুপিজত মই বহুত ভাল পাইছোঁ বুলি মই ভাবিছোঁ, বাট আপোনালোকেও জনাব কেনেকুৱা লাগিছে। নেক্সট আনিলোঁ আপোনাৰ এইযোৰ একচুৱেলি মোৰ দেখিবলৈ বহুত কিউট লাগিলে চেণ্ডেলযোৰ। এনেকৈ পাত হয়, গ্ৰীণ এনেকুৱা হয়, ভাল লাগিলে দেখিবলৈ, বহুত ধুনীয়া হয়। অকেজনলি কেতিয়াবা পিন্ধিম বুলি ভাবিছোঁ। আৰু গোটেইকেইযোৰ আপোনাৰ ফ্লেটেই হয়, এইযোৰ ফ্লেটেই হয়। আৰু এইযোৰ প্ৰাইচ আছিলে আপোনাৰ 360। এইযোৰ 360 হয়, বেছি দাম নহয়, 360 ৰুপিজত হয়। আৰু নেক্সট আৰু এইযোৰ আনিছোঁ আজি মানে পূৰা মন খুলি চেণ্ডেলৰ পৰা বজাৰ কৰিছোঁ। নেক্সট এইযোৰ মই ব্লেকত লৈছোঁ, এনেকৈ সূতাটো এনেকৈ আছে, বাট পিন্ধিবলৈ বহুত কমফৰ্ট হ'ব এইযোৰ। আৰু এইযোৰ প্ৰাইচ আপোনাৰ হয় 400। এইযোৰ গোটেইকেইযোৰতকৈ এইযোৰ অকণমান কষ্টলি হয়, বাট ভাল লাগিছেনে নাই আপোনালোকে জনাব গোটেইকেইযোৰ। আৰু কোনযোৰ গোটেই 4যোৰ ভিতৰত কোনযোৰ বেছি লাগিলে ভাল লাগিছে সেইটোও জনাব। মোৰ কিন্তু গোটেইকেইযোৰ ভাল লাগিছে, আৰু মই এযোৰকে যেতিয়া মই পিন্ধোঁ আপোনালোকক দেখাম।